এইবোৰ নাটক আৰু চিৰিয়েলৰ স্ক্ৰিপ্ট কি শুনিলো স্ক্ৰিপ্ট কিবা হয় ময়ে লৈ আহিছোঁ অ'কে জেনেৰেলি মই নাটক চিৰিয়েল একেলগে নকৰোঁ স্কেডুলবোৰ মিলাব লাগে যে তথাপি ইমান আগ্ৰহেৰে স্ক্ৰিপ্ট দুটা আনিছা যেতিয়া মই ষ্টাডি কৰি চাওঁ যদি মোৰ নাটক ভাল লাগে মই নাটকখন লৈ খেলিম যদি চিৰিয়েল ভাল লাগে চিৰিয়েলখন লৈ খেলি দিম আপোনাক কোনে কৰিব মাতিছে মোক দেখুৱাবলৈকে অহা নাই যে তাতে আকৌ এটা কথা দেই শুনা পইচা পাতিৰ কথা কিন্তু মই নিজে নাপাতোঁ ল'ৰা এটা আছে নাম্বাৰটো দি দিম 910 এক মিনিট আপোনাক কথা এটা কওঁ বেয়া পাব নেকি অসভ্য কথা ক'বা ন অসভ্য কথা আৰু কিয় ক'ম তেন্তে কিয় বেয়া পাম মোৰ কিন্তু সময় কম আছে নহয় কথা এটা কম বেয়া পাব নেকি পাওঁ না আপোনাৰ টাইম নাই বুলি ক'লে যে মই আকৌ আপোনাৰ টাইম লছ কৰি আছোঁ নেকি নাই আকৌ দিয়া কোৱা বেয়া নাপায় তেনেহ'লে একেবাৰে নাপাওঁ আচলতে ছাৰ স্ক্ৰিপ্টবোৰ মই আপোনাৰ কাৰণে অনা নাই এতিয়া সোধা মই বেয়া পাইছোঁ নেকি বেয়া আপুনিতো নাপায় পাইছে নেকি তেতিয়াহ'লে কোন বাপেৰক দেখুৱাবলৈ আনিছিলোঁ কিয় সময় নষ্ট কৰিছে ছাৰলৈ ছাৰে এইবোৰ জানে নেকি এন্দুৰে সেন্দুৰৰ মূল বুজি পাব নে বান্দৰে নাৰিকলৰ মূল বুজি পাব যাক যি ছাৰ কি লম্ফ জম্ফ কৰি আছে নাই ৰুমলৈ আহক ছাৰ শুনকচোন কাক মাতি গৈ নহয় ছাৰৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে চা বাচ্চা নাটক ভাওনাৰ কেছ তেওঁ নেচায় তই ভুল ঘৰত কলিং বেল টিপি আছ নাটক লৈছেনে দাদাই পঢ়ি পেলাই মই ইন ডিটেইলছ বুজাই আছোঁ আপোনাক ছাৰে এতিয়া মাতি থৈ যোৱা নাই তোৰ শেষটো কিমান বেয়াকৈ শেষ হ'ব চাবিছোঁ তই বুঢ়া কালত বিগ বাজেটৰ এখন চিনেমা পাবি কিন্তু ফাৰ্ষ্ট শ্বটটো দিবলৈ ল'বি কেমেৰাৰ আগতে তোৰ হাৰ্ট এটেক হ'ব হস্পিটেলত চট ফটাক কেলধুপকৈ থাকিবি বালাই হ'ব আমাৰ মৰাৰ পিছত মৰাৰ ভিডিঅ'টো এনি টাইম নন ষ্টপ টিভি চেনেলত বাজাই থাকিব আমি মৰাৰ পিছত চেলিব্ৰিটি হৈ যাম তই ভূতৰ মাজত জনপ্ৰিয় শিল্পী হৈ পৰিবি সত্ৰাধিকাৰ কি ভাৱত বিভোৰ হৈ আছে কি কৰি আছে আপুনি বেলেগ দুনিয়াত থকা যেন লাগিছে ঘূৰাই আনিছো 420 কৰি থাকিব নালাগে এই ফাইলটো লওক হেডকোৱাৰ্টাৰত দিয়া হওক ইনে কাৰ কথা ভাবি আছিলে মানে ছাৰ মই যেতিয়া স্কুলিং কৰি আছিলোঁ ইন ডেট টাইম আই ফল ইন এ লাভ উইথ এ গাৰ্ল ইন ডেট টাইম আই ষ্টেণ্ডিং এ খিৰিকী ভেণ্টিলেশ্যন উইণ্ড' I see her again to again. এই কি বকি আছে অসুবিধা পাইছে ন সময়ত ছফ্ট ইংলিছবিলাক মনলৈ নাহে নহয় মানে ছাৰ মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ ময়ো ছোৱালী এজনীৰ প্ৰেমত পৰিছিলোঁ তেতিয়া প্ৰায় মই এনেকৈ খিৰিকী কাষত ৰৈ তাইৰ কথা ভাবি থাকোঁ এনেকুৱা লাগিছিল যেন সন্মুখৰ গছবিলাকো তাই চৰাইবোৰো তাই আনকি ফুচকা বেচা বেপাৰীটো তাই লাগি যায় মই মানে এতিয়া ছোৱালীৰ কথা ভাবি আছিলোঁ কৃষ্ণ মই সেইবিলাক ভাবি কোৱা নাই আকৌ দেই কি কৈছে তেনেহ'লে খিৰিকীৰে বাহিৰলৈ চাই মই ছোৱালীৰ কথা ভাবি আছোঁ মই সেইটো কোৱা নাই নহয় কি কৈছেনো একো নাই কোৱা দিয়ক একোৱে কোৱা নাই দিয়ক হ'ব দিয়ক আৰে অৰে দেখিছা ফাইলটোৱে থৈ গ'ল কথাৰ পাক এইবিলাক ফিল্মৰ স্ক্ৰিপ্ট চিৰিয়েলৰ স্ক্ৰিপ্ট মোক দেখাই লাভ নাই মোক গানৰ কথা কওঁ গান কেনেকুৱা গাব লাগে কেনেকুৱা সুৰ কৰিব লাগে এইবিলাকহে মই জানো জুবিন গাৰ্গক ইহে বনোৱা তোক যতীন বৰাই বনাইছে আমি একে জেগাৰে কথা এটা কম বেয়া পাব নেকি নেপাওঁ ছাৰক এতিয়া স্ক্ৰিপ্টখন দেখাব পাৰিমনে এইবিলাক স্ক্ৰিপ্ট ছাৰে কি মাথা মুণ্ড বুজি পাব ছাৰক তুমি মাৰ্ডাৰ কেছৰ ৰিপৰ্ট দিয়া ধৰ্ষণৰ ৰিপৰ্ট দিয়া ডকাইতি কেছ দিয়া সেই স্ক্ৰিপ্টহে বুজি পাব নাটক ভাওনা তুমি আমাক এৰি দিয়া মই তোমাক এটা ডায়লগ দি আছো তাই দেউতা নাই দেউতা তাই অজাতি হলেও তাই মোৰ প্ৰেম দেউতা তাত বাহু চাহু ছিঙিবি নে কি ফিল্ডটো কিয় খাই দিয় মোক যাবলৈ ক তই সঁচাকে ওলাই যা নাই দেউতা কেনেকে ক'বা দেউতা তাইক মই ভাল পালেও এই ঘৰ এৰি যাব নোৱাৰো দেউতা তাইক মই বহুত ভাল পাওঁ দেউতা যোৱাৰ আগতে এটা কথা কৈ যাওঁ যদি কেতিয়াবা এই ঘৰৰ পৰা মোক খেদি দিয়া মই কিন্তু কেতিয়াও হৰি এফালে আহকচোন কলৈ যাব দিছো যাওঁ কলৈ হেডকোৱাৰ্টাৰলৈ গ'ল যাওঁ এইবোৰ কি এইডালহে
মই কি কৰলো এই চুপ চুপ চাবি দে কিহৰ চাবি গাড়ী চাবিটো দে চলাবা জানা তই এনেই মই লেট মাৰি আছো চাওকচোন নেদো বৰ বেছি লেবেল ময়ো নাযাওঁ যা আৰে অৰি না যাওঁ ওলালো এনেকে যাম